1935 চনত কোনখন চলচ্চিত্ৰ মুক্তি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ জয়মতী। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ ক'ত জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি লেটেকু পুখুৰী। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠিয়াইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি হংসভেগ। নেক্সট কুৱেশ্যন, কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি জ্যোতিপ্ৰসাদ আগৰৱালা। নম্বৰ 41, নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ মাধৱদেৱে। কুৱেশ্যন নম্বৰ 42, মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি চুক্লেংমুং। কুৱেশ্যন নম্বৰ 43, অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি তিনচুকীয়া আৰু অপশ্যন নম্বৰ ডি কামৰূপ। কুৱেশ্যন নম্বৰ 44, অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি CFC। কুৱেশ্যন নম্বৰ 45, ৰাজ্যসভাৰ সভাপতি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 46, তলৰ কোনখন কেন্দ্ৰশাসিত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি লাডাখ। কুৱেশ্যন নম্বৰ 47, মনোপলি শব্দটোৰ সৈতে যুক্তি কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পুঁজিবাদী। অপশ্যন নম্বৰ এ পুঁজিবাদী। কুৱেশ্যন নম্বৰ 48, ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি বিধান পৰিষদৰ নিৰ্বাচিত সদস্য। কুৱেশ্যন নম্বৰ 49, কাউন্সিল অফ ষ্টেট নামকৰণ কৰা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ লোকসভা। কুৱেশ্যন নম্বৰ 50, কোনখন দেশত BIMSTC সদস্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি কাজাকিস্তান।